নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিপত্ৰ এয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰদান কৰিছে নিযুক্তিপত্ৰ। উপস্থিত আছে শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্ত। আমি যাওঁ অনুষ্ঠানটি লৈ পোনপটীয়াকৈ। আগষ্ট মাহতো হয়তো ভাল খবৰ আহিব। শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্টৰ আশে-পাশে আৰু ভাল খবৰ আহিব আৰু নিযুক্তি আহিব। হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব। তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এইখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে। মানুহৰ জীৱনৰ লক্ষ্য ব্যাখ্যা কৰিবলৈ তাৰ ওপৰতো বহুত ৰচনা লিখিব পৰা যায়, কিন্তু এটা বা দুটা শব্দত যদি ক'ব লাগে, মোক যদি কয় এটা শব্দত জীৱনৰ উদ্দেশ্য কি, এটা শব্দত ক'বলৈ হ'লে মই ক'ম সুখ। মানুহ সুখী হোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু দুটা শব্দত যদি ক'ব লাগে তেনেহ'লে সুখ আৰু সফলতা। আৰু সুখ আৰু সফলতা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কিন্তু সফলতা অৰ্জন কৰিবলৈ সফলতা সিও এক আপেক্ষিক শব্দ, সুখটোও এটা আপেক্ষিক শব্দ। তাক এবছলিউট টাৰ্মত পৰম অৰ্থত তাক ব্যৱহাৰ কৰিব। বন্ধুসকল, শিক্ষামন্ত্ৰীৰ মন্তব্যৰ জৰিয়তে আমি এইখিনি কথা গম পালোঁ যে 2022 চনৰ 15 আগষ্টৰ আশে-পাশে ছেকেণ্ড ফেজ ডিএৰ ফালৰ পৰা নিযুক্তি হ'ব, নাইবা SSৰ ফালৰ পৰা নিযুক্তি দিয়া হ'ব, LP UP বা হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ নিযুক্তি দিয়া হ'ব বুলি আজি PWDৰ যি এপইণ্টমেণ্ট লেটাৰ বিতৰণ হ'ল সেইখন সভাতে জনাইছে। আৰু ইয়াৰ এডভাৰটাইজমেণ্ট হয়তো জুলাই মাহৰ শেষৰ সপ্তাহত নাইবা আগষ্টৰ প্ৰথম ভাগতে হ'ব, যিহেতু কেইবাটাও প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতহে এপইণ্টমেণ্ট লেটাৰ অৰ্থাৎ নিযুক্তি দিয়া হয়। সেয়ে যদি 15 আগষ্টৰ আশে-পাশে যদি নিযুক্তি দিয়া হয় তেতিয়াহ'লে হয়তো জুলাই মাহৰ শেষৰ ফালে নাইবা আগষ্টৰ প্ৰথম ভাগত এডভাৰটাইজ ওলাব।